ইমানুৱেল মুছাহাৰীয়ে আজি বিজেপি ৰিজাইন কৰি আহিছে। বিজেপিৰ পৰা দল ত্যাগ কৰি আহিছে। আমাৰ দলত সোমোৱা নাই, জাষ্ট মোৰ লগত কথা পাতিম বুলি আহিছে। আমি কথা পাতিছোঁ। মুঠতে ইমানুৱেলে আমাৰ দলত যোগদান কৰিব। ডেট ঠিক হোৱা নাই, দিন তাৰিখ ঠিক হোৱা নাই। অতি সোনকালে সি আমাৰ দলত যোগদান কৰিব। नावकाटा कमिउनिटि हलाव BPF दोलोनि लोब लोब जयनिं हाबाफारि। तामुलपुर जिल्लानि सिङाव थानाय सुख्लाय सेरफां ब्लक BPF नि बानजायनायाव दिनै BPF दोलोआव गुबुन गुबुन दोलोनिफ्राय लोब लोब जयनिं जानायखौ नुनो मोन्दों। दिनैनि बे जयनिं हाबाफारियाव UPPL, BJP, AJP, CPM, कंग्रेस आरो गोबां दोलोनिफ्राय लोब लोब हाबफैयो। BPF दोलोनि आफादगिरि BTCनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा जयनिं हाबाफारिनि गाहाय आलासि महरै नुजाथियो। बे जयनिं हाबाफारियाव UPPL हान्जानिफ्राय सा 430, BJP दोलोनिफ्राय सा 465 आरो CPM 110 गुबुन गुबुन राजखान्थि हान्जाजों लोगोसे गासै 1278 जन जयनिं जायो। আজি আমাৰ শুক্লাই চেৰপাং ব্লক কমিটি BPF দলৰ জয়নিং চেৰেমনিয়েল প্ৰগ্ৰাম হয়তো কণ্টিনিউৱাছ হৈ আছে। কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি মাজবাটলৈকে। তো আজি হ'ল শুক্লাই চেৰপাং আছিল। আজি শুক্লাই চেৰপাঙৰ আজি যিটো জয়নিং চেৰেমনি, ইয়াত মই আচৰিত লাগি আছে একটা কথা, বিজেপিৰ পৰাও বহুত আমাৰ দলত জয়নিং কৰি আছে। আজি বিজেপিৰ পৰা জয়নিং কৰাটো 400+ বিজেপিৰ পৰা আমাৰ দলত জইন কৰিছে আৰু UPPLৰ পৰা 300+ আৰু কংগ্ৰেছৰ পৰা আছে 100+, GSPৰ পৰা আছে 90+, আৰু CPMৰ পৰা আছে এনেকুৱা 100+, এনেকুৱা মতে টোটেল 1200+ জইনিং কৰিছে আমাৰ দলত। খুব ভাল। এইটোৱেই আৰু জইনিং চেৰেমনিয়েল প্ৰগ্ৰামটো কণ্টিনিউ হৈ আছে, মানে হৈ থাকিব। ইমানুৱেল মুছাহাৰীয়ে আজি বিজেপি ৰিজাইন কৰি আহিছে। বিজেপিৰ পৰা দল ত্যাগ কৰি আহিছে। আমাৰ দলত সোমোৱা নাই, জাষ্ট মোৰ লগত কথা পাতিম বুলি আহিছে। আমি কথা পাতিছোঁ। মুঠতে ইমানুৱেলে আমাৰ দলত যোগদান কৰিব। ডেট ঠিক হোৱা নাই, দিন তাৰিখ ঠিক হোৱা নাই। অতি সোনকালে সি আমাৰ দলত যোগদান কৰিব। নাই, এইবিলাকৰ কথা নহয়, এনেকুৱা কণ্ডিশ্যনেল নহয়। এই আমাৰ দলটো ভাল পাই পেলাই আকৌ আহিছে, আমাৰ দলত একেলগে থাকি পেলাই কাম কৰিম, এনেকুৱা কিবা লাগে নালাগে এনেকুৱা কণ্ডিশ্যন নহয়। উইদাউট কণ্ডিশ্যন বিজেপিৰ পৰাও আছে। বিজেপিৰ পৰাও কিছুমান নেতা আমাৰ দলত যোগদান কৰিব আৰু আছে। মই নকওঁ, মুঠতে হ'ব আৰু হৈ আছে। কি হৈ আছে বুজি পোৱা নাই মই। বিজেপিয়ে নিজে চৰকাৰ চলাই আছে, কেনেকৈ আমাৰ দলত এনেকুৱা সোমাই আছে। তাৰমানে ব্ৰিটিছৰ কিবা এটা গৰ্বৰ হৈ আছে BJP আৰু UPPLৰ মাজত, যাৰ ফলত আজি বিজেপিয়ে UPPLৰ হয়তো মিলা নাই চৰকাৰৰ ক্ষেত্ৰত, সেইকাৰণে এনেকুৱা হৈ আছে। যেনক আমি BJP হওক, UPPLৰ পৰা অহাই হওক বা BJPৰ পৰাই অহাই হওক বা GSP বা কংগ্ৰেছ বা যিমান দলৰ পৰা আমাৰ দলত যোগদান কৰিছে, মই সকলোকে আঁকোৱালি লৈছোঁ আৰু আমি একেলগে কাম কৰিম। আমাৰ উদ্দেশ্য এটাই, অঞ্চলত আমি শান্তিৰ কাৰণে কাম কৰিম, উন্নয়নৰ কাৰণে কাম কৰিম, একতাৰ কাৰণে। মুঠতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰিম। লোকসভা সমষ্টিত আমাৰ দৰং ওদালগুৰিতে আমি কেণ্ডিডেট দিম আৰু কোকৰাঝাৰতো কেণ্ডিডেট দিম, সেইটো স্পষ্ট। কেণ্ডিডেট ঠিক হোৱা নাই আৰু সময়ো আছে, যিহেতু 6 মাহ 7 মাহ পিছত আমি ঠিক কৰিম। মুঠতে খেলাটো দৰং ওদালগুৰিতো খেলিব আৰু কোকৰাঝাৰতো খেলিব। নাই, এইটো ভুল শুদ্ধ এনেকুৱা নকওঁ মই। দলটো ইমানুৱেল মুছাহাৰীয়ে বিজেপি গৈছিলে, হয়তো বিজেপিয়ে কিবা এটা এডজাষ্ট কৰিম বুলি নিশ্চয় কথা দিছিল, কিন্তু এডজাষ্ট কৰিব পৰা নাই।
সেইকাৰণে সি আকৌ ঘূৰি আহিলে কথা সেইটোৱে বিধানীত আপোনালোকৰ মিত্ৰতা আছে বিধানীৰ দলত আপোনালোকৰ যিটো বিধায়কসকলৰ সৈতে ৰাজ্য চৰকাৰৰ লগত মিত্ৰতা আছে আমাৰ থাকিব নেকি বিধায়িনী দলৰ MLA আমাৰ বিধায়কসকলে তাতে দিছপুৰত কিবা একটা কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে এইটো আৰু এইটো পাৰ্টি লেভেলত নহয় বিধায়ক কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে সেইটোৱে কিন্তু পাৰ্টি লেভেলত নহয় বিধায়িনী হিচাপে কাম কৰি আছে ইহঁতে এইটো পাৰ্টি লেভেলত নহয় কোনো কাৰো লগত মিত্ৰতা নহয় বিশেষে দে স্পষ্ট একদম বাৰে স্পষ্ট দে থেংক ইউ डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस